ৰজাপথাৰত খিলঞ্জীয়াৰ অৰ্থনৈতিক যুঁজৰ হকে এক প্ৰয়াস। পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বৃহত্তৰ অঞ্চল ৰজাপথাৰত চলিছে খিলঞ্জীয়াৰ পথাৰ আৰু বজাৰ দখলৰ প্ৰচেষ্টা। অঞ্চলটোৰ কাছমাৰী চাৰিআলিত তিৱা ছাত্ৰ সন্থাৰ সহযোগত বিতুপন বৰদলৈ শুকায়ে আৰম্ভ কৰিছে এখন চেলুন। অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাৰ এই প্ৰচেষ্টাক অঞ্চলটোৰ সকলো ৰাইজে শলাগ লোৱাৰ লগতে সহযোগিতা আগবঢ়াইছে। এনে কাৰ্যই অন্য সকলকো উৎসাহিত কৰি তুলিব বুলি মন্তব্য কৰিছে ৰাইজে। আজি আনুষ্ঠানিকভাৱে চেলুনখন শুভাৰম্ভ কৰা হয়। বিতুপন এগৰাকী সুদক্ষ ফুটবল খেলুৱৈ হিচাপে জিলাখনৰ লগতে অন্য ঠাইতো নিজৰ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে। যোৱাটো বৰ্ষৰ লাংফেৰ পৰিষদীয় সমষ্টিৰ তেওঁ শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ দখল কৰিছে। বিতুপনক উৎসাহ যোগাবৰ বাবে উপস্থিত থাকে জাতীয় সংগঠনৰ সদস্যসকলৰ লগতে সংবাদ মাধ্যম। এজন স্থানীয় ল'ৰা বিতুপন বৰদলৈ তেওঁ চেলুন এখন খুলিছে, কি ক'বা? হয়, খুবেই সুন্দৰ কথা, কাৰণ এইখিনি বৰ্তমান সময়ত সাম্প্ৰতিক সময়ত এটা কথা হৈ আছে যে আমি কৰ্ম সংস্কৃতি গঢ়ি তুলিব লাগে আৰু অৰ্থনৈতিক যুঁজখনত আমি অৱতীৰ্ণ হ'ব লাগে। গতিকে আমাৰ স্থানীয় ল'ৰা আৰু সদৌতিৱা ছাত্ৰ সন্থাৰ লগতে ৰজাপথাৰবাসীৰ ৰাইজৰ সহযোগত তেওঁ এই প্ৰচেষ্টা হাতত লৈছে। আশা ৰাখিছোঁ সকলোৱে তেওঁৰ এই স্বাৱলম্বী হোৱাৰ যি প্ৰচেষ্টা তাত যাতে সকলোৱে সহায় সহযোগিতা আগবঢ়ায়। তেওঁ এজন সুদক্ষ প্লেয়াৰ আছিল। তেওঁ ৰজাপথাৰ স্পৰ্টছ এছ'চিয়েশ্যনৰ হৈ তেওঁ গেম খেলিছে আৰু স্কুল টুৰ্ণামেণ্টত তেওঁ কাৰ্বি আংলং জিলাকো প্ৰতিনিধিত্ব কৰিছে আৰু বৰ্তমানো খেলি আছে। গতিকে এই ক্ষেত্ৰতো তেওঁ আগবাঢ়ি যাওক আৰু দুয়োটা একেলগে কৰি যাওক, সেইটোৱে আমি আশা ৰাখিছোঁ। কি তোমাৰ? মোৰ নামটো বিতুপন বৰদলৈ। বিতুপন বৰদলৈ, তুমি কি কাৰণে এই বৃত্তিটো তুমি বাছি ল'লা? মই এইটো মানে বাচিছোঁ কাৰণ বিদেশো যাব নোৱাৰোঁ। বিদেশত যালে বিশেষকৈ তাত বহুত কাম কৰিবলগীয়া হয়, কাৰণ বহুত হাত কাম কৰিবলগীয়া হয়। কাৰণ আমি যদি গাঁৱতে থাকিবলৈ কিবা এটা বেপাৰ বাণিজ্য কৰোঁ বহুত ভাল হ'ব আমাৰ নিজৰ কাৰণে। তুমি ক'ৰ প্ৰশিক্ষণ লৈছা নেকি নে নিজে শিকিছা? নাই, মই নিজেই শিকিছোঁ, গাঁৱতে শিকিছোঁ। মানে সৰু সৰু ল'ৰা ছোৱালীবিলাকক মই এনেই ফ্ৰী কাটি দিওঁ আগতে, এতিয়া মানে এতিয়া ঠাই কৰিছোঁ। তুমি এজন সুদক্ষ ফুটবল প্লেয়াৰ আছিলা বুলি গম পাইছোঁ। ক'ত ক'ত খেলিবলৈ গৈছিলা? মই গৈছিলোঁ গুৱাহাটী গৈছিলোঁ, নগাঁও গৈছিলোঁ, ডিপু গৈছোঁ। এতিয়াও খেলা নেকি? এতিয়াও খেলি থাকোঁ। এতিয়া বৰ্তমান সময়ত তুমি এনেধৰণৰ বৃত্তি, কিছুমান মানুহে কয় একেবাৰে নিজ কাম কিবা, তুমি কি কোৱা? নিজ কাম মানে ক'বলৈ গ'লে একো নাই, কাৰণ নিজৰ তাতো থাকিব লাগিব। কাৰণ বেলেগ মানুহ জাতি আহি পেলাই আমাৰ তাত কৰি আশ্ৰয় লৈ পেলাই কাম কৰি আছে। কাৰণ নিজৰ জাতি যদি কৰে ইমান নিজৰ ভাল হ'ব, নিজৰ টকাখিনি নিজৰ হাতে থাকিব। তুমি নতুন প্ৰজন্মক কি ক'বা? নতুন প্ৰজন্ম এতিয়া ক'ম মানে চবেই আগুৱাই আহক, আগুৱাই আহিলে ভাল। কামৰ মই যেনেকৈ আহিছোঁ হেৰি নাই, কি ক'লা? মানে মই যেনেদৰে আহিছোঁ ওলাই, মানে প্ৰজন্মবিলাকক ওলাই আহক, সেইটো তাৰমানে কামৰ সৰু বৰ নাই বুলি ক'ব বিচাৰিছা? হয়। কি ক'লা? কামৰ মানে সৰু বৰ নাই, সকলোৱে কৰিব পাৰে, সকলো সমান। ঠিক আছে। কেনেকুৱা লাগিছে আমাৰ খিলঞ্জীয়া ল'ৰা এটা ইয়াত চুলি কটাৰ এটা ভাল ব্যৱস্থা কৰিছে, চেলুন এখন খুলিছে, কি ক'বা তুমি? ভালে লাগিছে আৰু এনেকৈ সকলোৱে আগুৱাই আহিব লাগে। মানে সেইটো আজিৰ দিনত মানে যদি নিজে আগুৱাই নাহে আৰু বেলেগেতো আগুৱাই দিব নোৱাৰে, সেইকাৰণে ভালেই লাগিছে। মানে কামৰ সৰু বৰ নাই, হয়। কি কোৱা? এইটো একদম সঁচা কথা, কামৰ সৰু বৰ নাই। মানে যি কাম কৰিলেও মানে নিজে মন পুতি কৰিব লাগে কামটো, নিশ্চয় আগুৱাই যাব। তেওঁৰ ঘৰ ক'ত আছিলে গম পোৱা নেকি? ঘৰটো টকৌবাৰীতে, এইটো অঞ্চলৰে লোৱা হয়, ৰজাপথাৰ অঞ্চলৰে।